हाय फ्रेंड्स नतुन भिडिओ आको स्वागतम जनाइसु देखा पाइसे शुकान माछ तो आज बनाम आमी शुकान माछ और पियाजर चाटनी तो तेतियालैके आमी शुकान माछटो काटि करि रेडी करो धुई करि तार पिছত आपनालोকক लग पाइ आसु तो एखिनि देखिसे एखिनि शुकान माछखिनि काटि करि धुनियाके गरम पानी दि धुइ लैसु माने तो गरम पानी दिन उठले यात थका बालिटो ना जाय तो एखिनि হৈ গল শুকান মাছখিনি ধুনিয়াকে নিমখ হালধি সানি থৈছো ধুই পেলাই এখনি হৈ গল পিয়াজ অকল খুদা পিয়াজ দি বনাম আদা নহৰু পেষ্ট শুকান জলকীয়া পেষ্ট আৰু হৈ গল কেঁচা জলকীয়া পেষ্ট এখনি আমাৰ বস্তু তো বাকি দেখাই আছো এতিয়া তো কেৰাহী গৰম হৈ গল এতিয়া আমি ইয়াতে তেল দি দিম মিঠাতেল মই মিঠাতেলতে বনাও বস্তু ৰিফাইন তো মই হিমান ভাল নাপাওঁ সো অলপ তেল বেছি লাগে শুকান মাছটো বনাওতে কাৰণ পিয়াজখিনি অকল খুদা পিয়াজ দি বনাও আমি তো তেল আমাৰ গৰম হৈ গল আৰু আমি ইয়াতে শুকান মাছখিনি দি দিম শুকান মাছখিনি আমি জাস্ট অলপ ফ্ৰাই কৰি লওঁ সামান্য ফ্ৰাই হৈ গৈছে উঠাই দিব পাৰি তো আপোনালোকে দেখিছে ধুনীয়াকৈ হৈ গ'ল ফ্ৰাই বহুত বেছি ফ্ৰাই কৰিব নালাগে য'ত মাছটো টাইট হ'বৰ কাৰণে অলপ ফ্ৰাই কৰিব লাগে তো মাছটো আমি নমাই লওঁ পিছৰখিনি আপোনালোকক দেখাই আছোঁ তো গাইজ দেখিছে আমাৰ মাছ ফ্ৰাইটো হৈ গ'ল তো এতিয়া আমি ইয়াতে দিম আদা নহৰু পেষ্ট শুকান জলকীয়াৰ পেষ্ট কেঁচা জলকীয়াৰ পেষ্ট অলপ এইটো বস্তু অলপ জ্বলাটো অলপ বেছি হ'ব লাগে তেতিয়া খাই ভাল লাগে মছলাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ ইয়াতে আমি এতিয়া দি দিম পিঁয়াজখিনি পিঁয়াজখিনি দি দিলোঁ এতিয়া ইয়াত আমি দিম হালধি আৰু নিমখ সোৱাদ অনুযায়ী তো গাইজ আপোনালোকে দেখিছে পিঁয়াজখিনি দি লৈ গোটেই মছলাখিনি আমি মিক্স কৰি ল'লোঁ মিক্স কৰি লৈ এতিয়া আমি পিঁয়াজখিনি সিজিব দিব লাগিব সিজি একদম মৰহি যাব লাগিব পিঁয়াজটো তো তাৰ কাৰণে আমি দুটা কাম কৰিব লাগিব এক নম্বৰ হৈছে গেছটো একদম ল' ফ্লেম কৰি দিব লাগিব আৰু দুই নম্বৰ কামটো হৈছে ঢাকন মাৰি দিব লাগিব তো তাৰপিছত পিঁয়াজখিনি সিজাৰ পিছত দেখাই আছোঁ আপোনালোকক সেয়া চাওক বাহিৰত ধাৰাসাৰ বৰষুণ আৰু ইপিনে কেৰাহীত শুকান মাছ ৱাও খুব ধুনীয়া কালাৰ আহিছে আপোনালোকে দেখিছে পিঁয়াজটো মৰহি গ'ল একদম সম্পূৰ্ণকৈ পিঁয়াজটো মৰহি গ'ল এতিয়া ইয়াত আমি ফ্ৰাই কৰি থোৱা শুকান মাছখিনি আমি এড কৰিম এড কৰিলোঁ এতিয়া মিক্স কৰি আমি অলপমান আৰু অলপ সময় 5 মিনিট সময় আমি ইয়াতে সিজিব দিম যাতে মাছটো যাতে ধুনীয়াকৈ পিঁয়াজৰ ৰসটো যাতে মাছত সোমাই যায় আৰু 5 মিনিট সময়
ইয়াক আমি বইল হ'ব দিম এতিয়া তো শুকান মাছখন হোৱালৈকে বাকীখিনি আপোনালোকক দেখাই দিওঁ আজি ইয়াতে আছে আপোনাৰ জিকা ভাতকেৰেলা আলু মিক্স ভেজ আৰু কোনোবাই কয় টেঙামৰা কোনোবাই কয় খাচেং শাক তো টেঙামৰা পাতে দি দালি বনোৱা হৈছে আৰু ভাতকেৰেলা জিকা আলু ভাজি আৰু শুকান মাছ তো ফ্ৰেণ্ডছ দেখিছে কি সুন্দৰ ৰং হৈছে আৰু গোন্ধটো বিৰাট সুন্দৰ এটা গোন্ধ আহিছে গোন্ধটো আপোনালোকে বনালে পাব এনেকৈ এদিন বনাই চাব তো বতৰে গাজি দিছে আপোনালোকে হয়তো শুনা পাইছে চাগে তো এইখিনি হৈ গ'ল এইখিনি নমাই পেলাই ভাত ৰেডি কৰোঁ লগ পাই আছোঁ ভাতৰ পাছত তো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে আমাৰ ভাত ৰেডি হৈ গ'ল ভাত টেঙামৰা পাতেৰে দি দালি ভাতকেৰেলা জিকা আলু ভাজি আৰু এইটো হৈ গ'ল শুকান মাছৰ চাটনি তো আপোনালোকে এনেকৈ বনাই খাওক আৰু কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো